নমস্কাৰ। যদি আপোনাক কোনোবা পুলিচ বিষয়াই এৰেষ্ট কৰিব আহে তেনেহ'লে আপুনি সেই পুলিচ বিষয়াজনক সুধিব লাগিব যে কিহৰ বাবে আপোনাক এৰেষ্ট কৰিব আহিছে আৰু এইটো হৈছে আপোনাৰ অধিকাৰ। আৰু পুলিচ বিষয়াজনেও কিহৰ বাবে আপোনাক এৰেষ্ট কৰিব আহিছে সেইটো ক'বলৈ তেখেত বাধ্য। এৰেষ্ট কৰাৰ পাছত যেতিয়া আপোনাক থানালৈ লৈ যাব তেতিয়া আপোনাক কিছু সময়ৰ ভিতৰত এটি ফোন কল কৰাৰ সুবিধা দিব লাগিব আৰু সেই ফোন কলৰ জৰিয়তে আপুনি আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। ইয়াৰ পাছত পুলিচে এখন এৰেষ্ট মেমো বনাব লাগিব, অৰ্থাৎ কিমান সময়ত আপোনাক এৰেষ্ট কৰিছে, আপোনাৰ নাম ঠিকনা উল্লেখ কৰি আপোনাক এৰেষ্ট কৰাৰ সময়ত আপোনাৰ লগত কি কি নথিপত্ৰ অথবা কি কি বস্তু, মোবাইল, মানিবেগ, ঘড়ী যদি কিবা আছিলে সেই সকলোবিলাক উল্লেখ কৰিব লাগিব। যিটো অপৰাধৰ বাবে আপোনাক এৰেষ্ট কৰিছে সেইটো যদি থানাৰ জৰিয়তে জামিন দিব পৰা ধাৰা হয় তেনেহ'লে থানাৰ জৰিয়তে আপুনি জামিন লোৱাৰ ব্যৱস্থা কৰিব পাৰিব। আৰু যদি অপৰাধটো জামিনবিহীন ধাৰাত গোচৰটো ৰুজু হৈছে তেনেহ'লে আপোনাক এৰেষ্ট কৰা সময়ৰ 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰাব লাগিব। আদালতত হাজিৰ কৰাৰ আগতে আপোনাক স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্যতামূলক। ধৰি লওক যদি আপুনি আগতীয়াকৈ গম পাইছে যে আপোনাক জামিনবিহীন ধাৰা এটাত পুলিচে এৰেষ্ট কৰিব তেতিয়া আপুনি আগতীয়াকৈ এজন অধিবক্তাৰ লগত যোগাযোগ কৰি আদালতৰ জৰিয়তে আগতীয়াকৈ জামিন লোৱাৰ ব্যৱস্থা কৰিব পাৰিব। আৰু যদি আদালতে আপোনাৰ জামিন মঞ্জুৰ কৰে তেনেহ'লে পুলিচে আপোনাক সেই অপৰাধটোত এৰেষ্ট কৰিব নোৱাৰিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। সাৱধান হৈ থাকিব, সজাগ হৈ থাকিব। ধন্যবাদ।